নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেল ববিতা ৱৰ্ল্ডৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই বনাবলৈ ওলাইছোঁ চিলি চিকেন ৰেচিপি। আৰু গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা কৰিলোঁ। মইনো কেনেদৰে চিলি চিকেন বনালোঁ সেইটোকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ, আৰু সেইকাৰণে মই ভিডিঅ'টো বনাই আপোনালোকলৈ আগবঢ়ালোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু কেনেকুৱা পালে কমেণ্টত জনাব। যদি ভাল পালে তেন্তে কি কৰিব লাগেতো জানেই। তেন্তে বলক মই কেনেদৰে বনাইছিলোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু চিলি চিকেন বনাবৰ কাৰণে এয়া বনলেছ চিকেন মই লৈ লৈছোঁ, ভালদৰে ধুই কৰি 400 গ্ৰাম হ'ব। এনেকৈ সৰুকৈ পিচ কৰি লৈছোঁ। এইখিনি প্ৰথমতে মেৰিনেট কৰি থৈ দিম আধা ঘণ্টামানৰ কাৰণে। তাৰ কাৰণে মই অলপমান নিমখ দিছোঁ, জালুকৰ পেষ্ট দিছোঁ, আদা নহৰু পেষ্ট, আৰু এয়া ৰেড চিলি পাউডাৰ দিছোঁ কালাৰটোৰ কাৰণে, আৰু এয়া মই ভিনেগাৰ 2 চামুচ দি দিছোঁ ইয়াত। এতিয়া এইখিনি ভালদৰে সানি থৈ দিম, আধা ঘণ্টামানৰ কাৰণে এইখিনি ভালদৰে সানি থৈ দিম। তাৰপিছত ছেকেণ্ড ষ্টেপটো দেখাম। এইখিনি সানি থৈ দিলে তাত এতিয়া আদা নহৰু আৰু নিমখৰ যিটো সোৱাদ সেইটো চিকেনটোত লাগি যাব। সেইকাৰণে মই এইটো নাইবা একেলগেও দি দিব পাৰে, কিন্তু মই এনেদৰে প্ৰায় আধা ঘণ্টা সময় ৰাখি থ'ম। এতিয়া আধা ঘণ্টাৰ পিছত মই ইয়াত এটা কণী এড কৰিম। তেতিয়া গোটেইখিনি সাঙুৰ খাই যাব, সেইকাৰণে কণীটো দিবই লাগিব। আৰু এয়া লৈছোঁ কৰ্ণফ্ল'ৰ। কৰ্ণফ্ল'ৰ যিমানটো পৰিমাণ লাগে সিমানটো দিব, প্ৰায় 5-6 চামুচ লাগে। আৰু কৰ্ণফ্ল'ৰ নাথাকিলে পিঠাগুড়ি বা ময়দাও দিব পাৰিব। মই কৰ্ণফ্ল'ৰ আছিল কাৰণে কৰ্ণফ্ল'ৰকে দিলোঁ। প্ৰথমে সানি চাই লওক আৰু প্ৰয়োজন লাগিলে দিম মই। আৰু মই লৈছোঁ চয়া চচ 1 চামুচ দিম। এয়া চয়া চচ 1 চামুচ দি দিছোঁ। এতিয়া এইখিনি মই ভালদৰে সানি লওঁ। যদি আমাক আৰু এইখিনি বেছি পনীয়া হৈ থাকে তেন্তে কৰ্ণফ্ল'ৰ আৰু অলপ এড কৰি দিম মই। সানি চাই লওঁ। ইয়াত আপুনি পিঠাগুড়ি দিব পাৰে বা ময়দাও দিব পাৰে কৰ্ণফ্ল'ৰ নাথাকিলে। মোৰ হৈ গৈছে আৰু নিদিলেও হ'ব। এতিয়া এনেদৰে মই প্ৰায় 1-1.5 ঘণ্টামান সময় এইখিনি মেৰিনেট হ'বৰ কাৰণে থৈ দিম। তেতিয়া খাই বেছি টেষ্ট লাগিব, যিহেতু এইখিনি সোমাই যাব চিকেনটোত। গতিকে এইখিনি মই এতিয়া প্ৰায় 1-1.5 ঘণ্টামানৰ কাৰণে থৈ দিম। এতিয়া এয়া 1.5 ঘণ্টামানৰ পিছত আনিছোঁ, মেৰিনেট কৰি থৈ দিয়া 1.5 ঘণ্টামান হৈছে। এতিয়া মই এইখিনি ফ্ৰাই কৰি ল'ম। আৰু চিলি চিকেনখিনি বনাবৰ কাৰণে মই পিঁয়াজ এনেদৰে কাটি লৈছোঁ, এয়া কেপচিকাম এনেদৰে লৈছোঁ, জলকীয়া এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ, এয়া আদা কুটি লৈছোঁ, আৰু এয়া নহৰু এনেদৰে কুটি লৈছোঁ। এতিয়া মই কেৰাহীটো উঠাই দিছিলোঁ। কেৰাহীটো গৰম হোৱাত ইয়াত মই তেল দি লওঁ। এতিয়া এই তেলখিনি গৰম হৈছে। তেলখিনি গৰম হোৱাত মই এনেদৰে এপিচ-এপিচকৈ ফ্ৰাই কৰি ল'ম। বহুত বেছি গৰম নহয়, মিডিয়াম ফ্লেমত এনে ৰাখিছোঁ গেছটো। ইয়াত হাই ফ্লেমত নাৰাখিব, তেতিয়া ভিতৰটো মিঠি দিব, বাহিৰৰ পৰা ৰঙা হৈ আহিব। সেইকাৰণে মই ল' টু মিডিয়াম ফ্লেমত ৰাখি এইখিনি দি ল'ম। এয়া মই গোটেইখিনি দি ল'লোঁ। এটা ছাইড অলপ হওঁতে উলিয়াই দিছোঁ। এয়া এইখিনি এটা ছাইড ফ্ৰাই হৈছে, আনটো ছাইড লৰাই কৰি দিছোঁ। আৰু অলপ সময় হ'লে এয়া হৈ যাব আমাৰ। একদম ল' টু মিডিয়াম ফ্লেমতে ভাজিব আপোনালোকেও। বেছি হাই ফ্লেমত ভাজিলে পটককৈ ৰঙা হৈ আহিব আৰু ভিতৰটো ভালদৰে নিসিজিব। সেইকাৰণে এনেদৰে ভালকৈ ভাজি ল'ব লাগিব। এয়া চাওক, এইখিনি আমাৰ হৈ গৈছে। মই এতিয়া এইখিনি কাটি ল'ম। এয়া এখন কাগজ লাগি লৈছোঁ যাতে তেলটো উঠি যায়। এতিয়া মই বাকীখিনিও কাঢ়ি লওঁ। এয়া গোটেইখিনি এতিয়া কাঢ়ি ল'লোঁ। সেই একেটা কেৰাহীতে মই এতিয়া তাত দিম নহৰু গোটা,
আৰু আদা জলকীয়া এইখিনি দি লওঁ। আকৌ ফ্ৰাই কৰিম। এতিয়া মই পিঁয়াজখিনি দি দিছোঁ। গেছটো লওতে থৈ দিছোঁ আৰু এইখিনি এতিয়া ইয়াত কেপচিকামখিনিও মই দি দিম। ইয়াত মই এতিয়া অলপমান নিমখ দিম। নিমখ বহুত বেছি নিদিওঁ যিহেতু ইয়াত চয়া চচ আৰু চচখিনি ব্যৱহাৰ কৰিম যিহেতু সেইকাৰণে তাত নিমখ থাকিবই, সেইকাৰণে বহুত বেছি মই ইয়াত নিমখ নিদিওঁ। এতিয়া এইখিনি বহুত বেছি নাভাজোঁ, এতিয়া অলপমান ভাজি মই এতিয়া চচখিনি তৈয়াৰ কৰি লওঁ। মই চচখিনিৰ কাৰণে এয়া চয়া চচ 2 চামুচ লৈ লৈছোঁ। এয়া লৈছোঁ চিলি চচ। এয়া চিলি চচ, মই চিলি চচৰ 2 চামুচ দিছোঁ। 1 চামুচ লৈ দিলোঁ। টমেটো কেটচাপো মই 2 চামুচ লৈ দিছোঁ। এতিয়া এইখিনি মই মিক্স কৰি লওঁ। সেইকাৰণে মই চচখিনি দিওঁ কাৰণে তাত নিমখটো পৰিমাণ কমাই দিছোঁ। এতিয়া মই কাশ্মীৰী মিৰ্চ দি দিছোঁ। এইখিনি এনেদৰে ভালদৰে লৰাই দিছোঁ। লৰাই দি এতিয়া মই এয়া চচখিনি দি দিছোঁ ইয়াত। এতিয়া এইখিনি মই অলপ ভালদৰে লৰাই দিছোঁ। মই একেটা বাতিতে কৰ্ণফ্ল'ৰ 2 চামুচ লৈ লৈছোঁ আৰু এইখিনি পানীৰ লগত ভালদৰে মিক্স কৰি লৈছোঁ। এইটো নৰ্মেল পানী হয়, নৰ্মেল পানীত ভালদৰে মই এইখিনি মিক্স কৰি লওঁ। কৰ্ণফ্ল'ৰখিনি ভালদৰে মিক্স কৰি ল'ব, এইখিনি যাতে গোটা গুটি নাথাকে এনেদৰে। এতিয়া মই ইয়াত কৰ্ণফ্ল'ৰখিনি গ্ৰেভিটো থিকনেছৰ কাৰণে কৰ্ণফ্ল'ৰটো দিছোঁ। এতিয়া ইয়াত মই এই চিকেনখিনি ফ্ৰাই কৰি লোৱা চিকেনখিনি দি দিম। এতিয়া এইখিনি চিকেনখিনি দি লৈ মই এইখিনি ভালদৰে মিক্স কৰি দিলোঁ। এইখিনি এনেদৰে মিক্স কৰি দিলোঁ আৰু ইয়াত মই এতিয়া অলপমান পানী দি দিম। দি এইখিনি মিক্স কৰি দি এতিয়া গেছৰ ফ্লেমটো অলপ বঢ়াই দিম। মই ল' ফ্লেমত আছিলে, এতিয়া অলপ মিডিয়াম ফ্লেমত থ'ম। থৈ পেলাই এইখিনি ভালদৰে সিজিবলৈ দিম চিকেনখিনি। তাৰপিছত দেখাই আছোঁ। এয়া দেখিছে আমাৰ হৈ গৈছে। মই এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিম। তাৰপিছত মই এখন প্লেটত উলিয়াই দিওঁ। এয়া দেখিছেনে? এয়া মই এতিয়া কাঢ়ি ল'ম। এনেদৰে ঘৰতে এবাৰ ট্ৰাই কৰিব। একদম ৰেষ্টুৰেণ্টৰ নিচিনাই লাগে সোৱাদটো খাই। গতিকে যদি ৰেষ্টুৰেণ্টৰ সোৱাদটো আমি ঘৰতে পাওঁ তেনেহ'লে ঘৰতে এবাৰ ট্ৰাই নকৰোঁ কিয়? সেইকাৰণে এনেদৰে এবাৰ ট্ৰাই কৰি চাব। ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু যদি ভাল পালে তেন্তে প্লিজ এটা লাইক কৰিব আৰু কমেণ্টত জনাব দেই কেনেকুৱা হৈছে, ৰেচিপিটো ভাল হৈছে নে বেয়া হৈছে কমেণ্ট কৰি জনাব। আৰু যিসকলে মোৰ চেনেলটোলৈ আহিছে, ভুমুকি মাৰিছে সি কিন্তু ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অন কৰি দিব। তেতিয়াহে মই অলপ আগবাঢ়ি যাম। ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব, কিন্তু অলপ আগবাঢ়ি যাবলৈ সহায় কৰিব। তেন্তে আজিলৈ আহোঁ আকৌ নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। তেতিয়ালৈকে বাই বাই।